পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। চাবুৱাত অসম যুৱ পৰিষদৰ স্বাৱলম্বীৰ কৰ্মশালা। অসমখন নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত। তাতে কৰোনা মহামাৰীয়ে ৰাজ্যৰ ভিতৰে বাহিৰে নিয়োজিত হৈ থকা যুৱক যুৱতীসকলৰ সংস্থাপন নাইকিয়া কৰিলে। সংস্থাপন নথকা আৰু সংস্থাপন হেৰুওৱাসকলক আত্মসংস্থাপনৰ সুযোগ দিবলৈ এই আকৰ্ষণীয় পদক্ষেপ লৈছে অসম যুৱ পৰিষদৰ চাবুৱা বিধান পৰিষদে। অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পুনাকান্ত বৰুৱাই সঞ্চালন কৰা সভাখনত উপস্থিত থাকে সহকাৰী কৃষি সঞ্চালক ডক্টৰ ৰুবুল গোহাঁই, অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ প্ৰবন্ধক নয়না দত্ত, পশু চিকিৎসা বিষয়া ডক্টৰ চিত্ৰজ্যোতি চেতিয়া, জিলা মীন বিভাগৰ জয়ন্ত দত্ত, উদ্যোগ বিভাগৰ সম্প্ৰসাৰণ বিষয়া জয়ন্ত ৰাজগুৰু, সহকাৰী কৃষি সঞ্চালক হেমকান্ত ফুকন, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছনৰ মনোজ শৰ্মা, কৃষি পৰিসংখ্যা বিষয়া মিত্ৰেশ্বৰ চুতীয়া আদিয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। অন্যহাতে এই কৰ্মশালাখনিত বহুসংখ্যক নিবনুৱা যুৱকৰ লগতে সৰ্বসাধাৰণ ৰাইজৰো উপস্থিত দেখা পোৱা যায়। আৰু আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক সভাৰ কিছু দৃশ্যাংশৰ লগতে অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পুনাকান্ত বৰুৱাৰ কিছু মন্তব্য শুনাব বিচাৰিছোঁ। অসম গণ পৰিষদ দলৰ প্ৰান্তীয় সংগঠন অসম যুৱ পৰিষদ চাবুৱা বিধান পৰিষদে বৃহত্তৰ চাবুৱা অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ আমাৰ বৃহত্তৰ চাবুৱা অঞ্চলটো নিবনুৱা সমস্যাৰ ভাৰাক্ৰান্ত আৰু শেহতীয়াকৈ কৰোনা মহামাৰীৰ কাৰণে ৰাজ্যৰ বাহিৰত নিয়োজিত হৈ থকা আৰু ৰাজ্যখনতো বিভিন্ন কামত নিয়োজিত হৈ থকা যুৱক যুৱতীসকল কৰ্মসংস্থাপনহীনতাত ভুগিছে। ৰাজ্য চৰকাৰেও অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন আমাৰ মিত্ৰজোঁট চৰকাৰেও অসমৰ নিবনুৱা যুৱক যুৱতীসকল যিসকল নিবনুৱা যুৱক যুৱতী ৰাজ্যৰ পৰা ঘূৰি আহিলে ইয়াৰ যুৱক যুৱতী যিসকলে কৰ্মসংস্থাপন হেৰুৱালে সেইসকলৰ সুবিধাৰ্থে পূৰ্বৰ পৰা কিছুমান আঁচনি গ্ৰহণ কৰিছিল, বৰ্তমান নতুন আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিসমূহৰ বিষয়ে বিশেষকৈ কৃষি বিভাগ, পশুপালন বিভাগ আৰু মৎস্য পালন, তাৰপিছতে উদ্যোগ বিভাগ আৰু অইল ইণ্ডিয়াৰ বিষয়াকো ইয়াত নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোক সমল ব্যক্তিগত আহিছে, সেইসকলে গোটেই কথাখিনি ইয়াত অৱগত কৰাইছে। কি কি আঁচনি আছে, সেই আঁচনিবিলাকৰ সুবিধা ৰাইজে কেনেদৰে গ্ৰহণ কৰিব পাৰিব, নিজকে কেনেকৈ কৰ্মসংস্থাপন প্ৰাপ্ত হৈ কেনেকৈ স্বাৱলম্বী হিচাপে গঢ়ি দিব পাৰে নিজকে, সেই ব্যৱস্থাখিনিৰ ওপৰত আলোচনা কৰিবৰ কাৰণে, সেই ব্যৱস্থাখিনি আদায় দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি এই কৰ্মশালাখন যুৱ পৰিষদে আয়োজন কৰিছে। যুৱ পৰিষদৰ এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ আৰু আশা কৰিছোঁ এনেধৰণৰ প্ৰচেষ্টাই বৃহত্তৰ চাবুৱা অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক সাংঘাতিক ধৰণে সকাহ প্ৰদান কৰিব।